নেটটো আজি ইমান শ্ল' শুনিছে নাই বোলো দোকানৰ পৰা বস্তু কেইটামান লৈ হকে যাওক মোবাইল টিপি টিপি বহি থাকিব নালাগে গৈছো ৰবা ৰাতিপুৱা তামোল খাই কথাই ক'ব পৰা নাই ৰাতিপুৱাই তামোলখন খাই দিলে মনটো ফৰকাল ফৰকাল লাগে দাঁতকেইটা যিহে অৱস্থা হৈ আছে গোবৰ পেলোৱা কোৰখনো অলপ চফাহে নেকি হ'ব মই তিনিআলিলৈকে যাওঁ কি লাগে দিয়া লৈ আনিম ঘৰত আলু পিয়াজ একো নাই লৈ আহিবগে যাওক মণিৰাম কাই কোনফালে যায়নো বস্তু কেইটামান নিবলৈ আহিছিলো ফফৰাৰ দোকানখন বন্ধেইখন তাৰ আহিব হৈছে আৰু অলপ দেৰি ৰৈ দিয়ক দোকান খোলে মানে মই হাউতকে অকণমান আগৰৰ পৰা আহোঁগে বলক মই সেইফালেকে যাম আছো বহাচোন কাপোৰ কেইটা মেলি গৈছোৱে মই মাজে সময় এনেকে আহি থাকিবা আকৌ কথা এটা গম পায় নে নাপায় পৰবিয়ে ভাল পোৱা ল'ৰাটো সিহঁতৰ ঘৰত সোমাই থাকেহি নহয় হয় নেকি মই আকৌ তুমি কলতহে গম পাওঁ বাপেক মাকে গম নাপায় নেকি গম পায় কৰবাত গলো এই ল'ৰাটোকে ঘৰ ৰখীয়া দি যায় হৰি কেনেকুৱা মাক বাপেকো বিয়া ঠিক হৈ থাকিলেও বেলেগ কথা বিয়া ঠিক হৈ থকাটো বাদেই দিয়ক আঙুঠি পিন্ধাই থোৱাটো বেলেগ কথা এই ল'ৰাটোৱে যদি এৰি যায় এই ছোৱালীজনী কোনোবাই নিবনে বাৰু এইবোৰ ছোৱালী কম নহয় দেই এইটো হেতি বোলে 7টা বয়ফ্ৰেণ্ড হৰি মই কতে মৰো অংকেশ্বৰ মাইকীজনী দেখিলে যে মোৰ খঙে উঠে পাই এই গোটলে আহিলো মেকআপ যিহে কৰিব হাতলৈকে চাবনে আপুনি ভৰিলৈকে চাব যিহে ষ্টাইল তাই ৰিনাক দেখিছা নাই দুখন হাতত দুটা মোবাইল কথা কোৱা যিহে ষ্টাইল মতাটোৱে গোটৰ ধাৰ মাৰি পকৰৰ হিৰণি ছিগি গৈছে তাই পাইত আকৌ কি নাচাবা পাইত হলে কিডাল হ'ব সিহঁতৰ ঘৰত আপুনি পানী গিলাচো খাব নোৱাৰে যিহে বাতি কাঁহীবোৰ কেঁচেম গুণ ৰিনাই স্কুলত ল'ৰা থবলৈ গৈ ঘৰুবা বুঢ়া মতা এটা পতাইছে নহয় সদায় সেই ঘৰত সোমাই থাকে হ'লে মতাটোতো ঘৰত নাথাকে ৰাতিপুৱাই কামলৈ ওলাই যায় সন্ধিয়া 5টা বজাত সোমাই আহিহে মতাই গমেই নাপায় মই সেইটো কথা আকৌ গমেই নাপাওঁ সেইদিনাখন ৰঞ্জিতৰ ঘৈণীয়েকে কাপোৰ এযোৰ কিনিছে কাপোৰযোৰ আকৌ দাম কৈছে আমাক 5,000 টকা আমি যেনিবা আৰু কাপোৰ কিনি পোৱাহে নাই মোৰ কথা এটা মনত পৰিয়ে হাঁহি উঠিছে সেইযোৰ কাপোৰ কিনি অনা নহয় চিঠি খেলতহে পোৱা কি চিঠি খেলত পোৱা মোক আকৌ আহি তাই কৈছে কিছা 5,000 টকা বোলে লৈছে বহক মই যাওঁ ৰবা ক'ত জানো ইমান দিনৰ মূৰত আহিছা চাহ অকণমান খাই লোৱা নাই আজি নাখাওঁ বেলেগ এদিনাখন খাম দিয়ক নোখোৱা যদি যোৱা আমাৰ এটা ক'ত মৰিবলৈ গ'লো অথনিয়ে গ'ল দোকানলৈ এতিয়ালৈকে আহিয়ে পোৱাহি নাই কাৰোবাৰ ঘৰত বহি থাকে লেকচাৰ মাৰি আছে তামোল খাই মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে ভাবিব কোনে নোকোৱা অমনিহা ভাবিব কোনে নোকোৱা অমনিহা আমাৰ পঢ়ুৱৈ ওলাইছে গান গাই মই যাওঁ কাপোৰ দুটামান ধুবলৈ আছে ধুই লওঁগে